নমস্কাৰ আজি নতুন অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এয়া হৈছে নতুন সিলাই মেচিন। ভণ্টিয়ে নতুন সিলাই মেচিন পালে আৰু নতুন সিলাই মেচিন পাই আমাৰ কাৰণে কি কি সিলাই কৰিলে আজি দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। নতুন সিলাই মেচিন পাই ফাৰ্ষ্ট এইটো মাইনাৰ কাৰণে এটা ফৰক চিলালে ঘৰত পিন্ধিবৰ কাৰণে দুটা হয় আৰু এইযোৰ এইটো এটা দুটা ফৰক চিলালে মাইনাৰ কাৰণে আৰু এইটো দাদাৰ ছোৱালী ভাতিজিটোৰ কাৰণে ফৰক এটা চিলালে আৰু এইখন মোৰ কাৰণে ঘৰত পিন্ধিবৰ কাৰণে এইখন মোৰ এইখন কেনেকুৱা হৈছে জনাব। আৰু এখন আছে এইখন মোৰ কাৰণে এইখন কেনেকুৱা লাগিছে আৰু ব্লাউজ চিলালে এইবোৰ মোৰ কাৰণে মাৰ কাৰণে এনেকে ব্লাউজ ফাৰ্ষ্ট চিকা কেনেকুৱা হৈছে আৰু এইখন হৈছে ঘৰত বোৱা মেখেলা এয়া আৰু এইখন মোৰ কাৰণে এয়া এনেকুৱা ডিজাইন এইখন ফৰক এইটো নিজৰ কাৰণে ঘৰত পিন্ধা ফৰক। এইটো হৈছে অক্সি টেঙা গৰম পানীত সিজাই লৈছোঁ অলপমান। মই এইটো বনাম এতিয়া কেনেকৈ বনাই খাওঁ অলপমান দেখুৱাম, চাই থাকক ভিডিঅ'টো। খোৱা তেল দিছোঁ, জলকীয়া এটা, গোটা জিৰা দিছোঁ কেইটামান তেলত, পিঁয়াজ, কেঁচা জলকীয়া আৰু অলপমান নহৰু আৰু জিৰা আৰু আদা আছে অলপমান। এতিয়া দিছোঁ টেঙাখিনি, নিমখ দিছোঁ, হালধি। এতিয়া ভালকৈ ভাজি ল'ম এইখিনি। বেছি সময় নালাগে, সোনকালে হৈ যাব। ঢাকনি লগাই দিছোঁ। সিজিছে প্ৰায় আৰু অকণমান এনেকৈ থৈ দিম, হৈ যাব। হৈ গ'ল মোৰ টেঙা ভাজি, হৈ গ'ল মোৰ অক্সি টেঙা ভাজি। বেছি টাইম নালাগে, 5 মিনিটমানত হৈ যায়। এয়া মোৰ অক্সি টেঙা ভাজি।